হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। আজি ৰাতিপুৱা একদম খৰধৰকৈ যেনেকুৱা টাইম লেপছ কৰি দিছোঁ সঁচা সঁচিকৈ তেনেকৈ দৌৰাদৌৰিকৈ বাৰু ওলাইছিলোঁ। যিহেতু নিধিক লৈ যাম বুলি ক'লে অকণমান তাইক খোৱা বোৱাটো ইমান সোনকালে কৰাব নোৱাৰোঁ। তাৰপিছতে মই ইফালে সিফালে যাওঁতে নিধিয়ে এনেকৈ কাপোৰ কানি পিন্ধাই একদম ৰেডি কৰিলোঁ, তাই নিজেহে ৰেডি হৈ আছোঁ। ভিজা রাতির ব্যথা তোমার ঠিকানা হারাই নীলিমাত ভিজা ভিজা রাতির ব্যথা তোমার ঠিকানা হারাই নীলিমাত মই আজি উপমা ও থুপি তরা আনি দিয়া দিয়ানা ভিজা ভিজা আমি ক'ৰবালৈ ওলোৱাৰ আগতে নিধি যদিহে ফাৰ্ষ্ট ৰেডি কৰাই দিওঁ নহয়, তাই আহি এনেকৈ চোতালত বা আগফালে আহি পিনি মানে হুলস্থুল লগাই থাকে। তাৰপিছতে আহিলোঁ আৰু আজি কৃষ্ণ ক'বলৈ পাহৰি গৈছিলে, নিধিয়ে চৰি বুলিও কৈ থৈ আহিছে। মানে কিবা কথা এটা মনত পেলাই দিছিলোঁ তাইক, সেইটো কথা মনত পেলাই দিওঁতে তাই পাহৰি গৈছিলে কথাটো। তাৰপিছতে এয়া বেটেৰী ৰিক্সা চাই আহি থাকোঁতে মোৰ আকৌ মোবাইলটোকে পৰিবলৈ লৈছিলে। নিধিয়ে খুব বেছি ফূৰ্তি পাইছে, মানে তাইৰ হাতৰ পৰা মোবাইল পৰিলে যে গালি পাৰোঁ। ভিজা ভিজা বেটেৰী ৰিক্সাৰ পৰা নমাৰ পিছতে নিধিয়ে মানে যাক লগ পায় তাৰ লগতে গোটেই দিনটো থাকে বুলি ক'লেও বেয়া নহ'ব। এই ছোৱালীজনীৰ লগত যে থাকিলে 7ত পঢ়া, তাইৰ লগতে গোটেই দিনটো থাকিলে। তাইৰ লগতে এয়া লাইন পাতিও আছে প্ৰেয়াৰৰ টাইমত। এয়া মৰ্ণিং এছেম্বলি টাইমতে বৰ ডাঙৰ বৰষুণ এজাকো দি আছে। বাৰু ভালেই পাইছোঁ আমি, মানে বতৰটো ঠাণ্ডা হৈছে। মই ক্লাছৰ মাজতে LP ছেকশ্যনত আহি পিনি নিধিক চাই গৈছোঁহি, তাইনো কি কৰি আছে। তাই বাৰু মোক দেখিলে আজি, মানে তাই আজি ল'ৰা ছোৱালী অকণমান কমটি আছিলে LP ছেকশ্যনৰ ক শ্ৰেণীত। তাৰপিছতে এয়া বাইদেউহঁতে তাই 1 2 3 4 লিখে যে, এইখিনিত স্মাইলি এটা দিছে, ৰাইট চিন দিছে। তাই আহি মোক দেখাইছে আৰু। যিহেতু আজি 20 জুন আছিলে, আমি 1-2টা ক্লাছ কৰিলোঁ। তাৰপিছতে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভণি কৰিছোঁ। তাৰপিছতে এই ছোৱালীজনীয়ে আকৌ নাচিম বুলি ৰৈ আছে। তাই ক শ্ৰেণীত পঢ়ে। আৰু আমাৰ নিধিয়ে দেখিছেনে বাইদেউৰ কোচত কেনেকৈ বহি আছে। ৰাভা দিৱসৰ লগত সংগতি ৰাখিয়ে আমাৰ স্কুলত এয়া চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছে। পাহৰিব নোৱাৰো স্মৃতিৰ সপোনতে শুনো জানো মই শুনো আনি শুনালি চিনাকি চিনাকি মিঠা যিহেতু ডাঙৰ ল'ৰা ছোৱালীখিনিয়ে এনেকৈ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছিলে, সেইখিনি সময়তে যিহেতু ৰাভা সংগীত এটা লগাই থৈ দিয়া আছিলে, আমাৰ নিধি আৰু ক শ্ৰেণীৰ এজনী ছোৱালীয়ে বৰ ধুনীয়াকৈ নাচি আছে। হেড ছাৰে আহিও ভিডিঅ' কৰিছে নেকি। ময়ো বাহিৰ ফালে ৰৈ চাই আছোঁ আৰু নিধিয়ে আকৌ মই দেখিলে নানাচো লাজ লাগিছে এনেকৈ কয়। সাবতি থাকো তোমার ছবি যে দোহাই ছায়াই ছায়াই কথা পাতি শুনো তোমার মিঠা মাত বুটি প্ৰেমৰ ভৰা নৈ বুকু থাকে বৈ অকলে অকলে থাকো
তাৰপিছতে এয়া ৰাভা দিৱস উপলক্ষে ৰঞ্জু বাইদেৱে এটা গান গালে, বৰ ধুনীয়াকৈ গান গালে। ট্ৰেকত গালে আচলতে গানবিলাক শুনিও ভাল লাগে আৰু বাইদেৱে বৰ ধুনীয়া গান গায় বুলি জানো বাৰু আগৰ পৰা। বাইদেউক আমি মানে ৰিকুৱেষ্ট কৰিয়ে গানটো গাবলৈ দিয়াৰ নিচিনা হৈছে। আজিলৈ ইমানখিনিয়ে আছিলে ভিডিঅ'টোত। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই। ছায়াই ছায়াই কথা পাতি